নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল নীলাক্ষী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দুপৰীয়া সাঁজত কি বনালোঁ বলক আপোনালোকক দেখুৱাওঁ। এয়া পতা শাক। এইখিনি ভালকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ। তেলৰ সৈতে পিঁয়াজ আৰু জলকীয়াখিনি অলপমান ভজা লগাই তাতে একেলগে পতাখিনি দি দিছোঁ। পতাখিনি অকণ ভজা হোৱাৰ পিছত আদা নহৰু বটাখিনি দিছোঁ। প্ৰয়োজন অনুসৰি নিমখ দি ব্যৱহাৰ কৰিছোঁ, হালধি ব্যৱহাৰ কৰিছোঁ। এয়া বনাইছোঁ পতা শাক আঞ্জা। আঞ্জাখন অলপমান উতলি অহাৰ পিছত বিলাহী দুটা কাটি দিছোঁ। শেষত মান ধনিয়া অলপ কাটি দিছোঁ। এয়া আঞ্জাখন ৰেডি হৈ গ'ল। ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।